তই তাতে নৃত্য কৰিব লাগিব কি নিত্য তই যিকোনো ঝুমুৰ নৃত্য কৰিব লাগিব গাইছ একদম মানে ইয়াতে আছে তো কাষতে দেখছি একদম মানে পুৰা কেম্পা কৰি দিছে গাইছ গুড মৰ্নিং আৰু এই ভিডিঅ'টো অলপ বেলেগকৈ বনাম তো গাইছ যিহেতু একদম মানে দেখছি একদম মানে বৰষুণ পৰি আছে এইগিলা আজি বেলেগতো যাবও নোৱাৰোঁ বহুত দিনৰ পিছত মই ভিডিঅ'টো বনালোঁ অলপ প্ৰব্লেম চলি আছে সেই গতিকে মই যোৱা নাই বা এনে বৰষুণো বতৰ গাইছ দুদিনহে বৰষুণ মালে বেলেগ আৰু মই কিবা তাত ব্যস্ত আছোঁ মোৰ মই এইগিলা ব্লগ চক কৰিব পৰা নাই আজি গাইছ ভিডিঅ'টো বহুত বেলেগ ধামাকা হ'বলৈ যাই আছে মোৰ আছে অজয় আৰু অজয় আহি আছে আৰু কেৰে এছে লৈ তো গাইছ আজি তাৰমানে মেগী চেলেঞ্জ কৰিম আজি আৰু যোনী হাৰে তাক মাথাত ডিমা ভাঙা হ'ব গাইছ চাই থাকক अभी मजा आएगा ना भिड़ो रुको जरा सबर करो अब अगर तुम लोग नए हो तो सब्सक्राइब करो वो जो लाल वाला बटन है उसके साथ स्कैम करो या फिर महफिल जमाओ मुझे नहीं पता बस क्लिक हो जाना चाहिए আৰু গাইছ দেখছি না একদম মানে পুৱাৰ পৰা বৰষুণ মাৰি আছে এয়া আমাৰ অজয় কেৰে এছে লৈ পুৰা জুই একদম মানে উঠি গেছি কেৰে এই বহি দিলোঁ অজয় হাল্লি কিন্তু তোৰ মাথাত ডিমা ভাঙা হ'ব হ'ব না পাৰবি না না মেগীটো দাম ন মই ডিমা ডিমাটো ভাজিম হয় নেকি অ মেগীৰ লগত আমাৰ ডিমা আমলেট হ'ব এইগিলা ৰাম মানে কেনেকৈ দিছে তো থৈ ল'লোঁ ইয়াতে মানে পানী গৰম কৰিব দিছোঁ অলপ ঢাকাখন মাৰি দি গাইছ ভিডিঅ'টো বহুত ধামাকা হ'বলৈ যাই আছে একদম মানে শেষলৈকে স্কিপ নকৰাকৈ কি হয় কি নহয় কাৰ মাথাত কিমান ডিমা ভাঙা হয় তো গাইছ কথাটো মই ক'তো কৰিব পৰা নাই একদম মানে ৰাতিপুৱাৰ পৰা এনেকাই বসে তো গাইছ খৰি চৰি নাই দেখছি একদম মানে টিং ফুটছিয়ে গাইছ দেখছি না একদম মানে টিং চিং ফুটছে গৰীব মানুহে গাইছ मैं गरीब हूँ উপায় নাই দিয়ক আছোঁ কিবাকৈ আছোঁ বনাই কিনে আপোনালোকে ছাপোৰ্ট কৰক গাইছ যাতে একদিন কিবা এটা হ'ব পাৰোঁ একদম যোৱাৰ বতাহ বৰষুণত পূৰা একদম মানে কমপ্লিট ভাঙি গৈছে দেখাব নালাগিছিল একচুৱেলি কিন্তু মই দেখাই দিলোঁ যিহেতু মোৰে ঘৰ এইটো সেই গতিকে বাৰেণ্ডা চাৰেণ্ডা দেখছি একদম মানে পানী পৰি কেনে হৈছে এইটো আমাৰ পাকঘৰ এভাগে আমাৰ থকা ঘৰ এইটো চৰকাৰী ঘৰ গাইছ এভাগে আৰু এনেকৈ ৰুমটো বনাই দিছোঁ হেৰি কৰাই আছে তো গাইছ এয়া আগত দেখোঁ মন্দিৰটো আপোনালোকে যদি ছাপোৰ্ট কৰে মই ভিডিঅ' বনাব অলপমান বেছি সক্ষম হ'ম বা জজ পাম তো গাইছ ছাপোৰ্ট কৰক খালি আপোনালোকে কি কয় হা হয় নেকি পানী কিমান দিছি নাচাইকে বাপা মই সাঁতৰি তাতে হা ডুব মাৰি মই তল যাম তাতে মই তে অলপ ফেলাই দি ডুব মাৰি হৰে যাম মই পানী দিছি খচ্চৰ তো গাইছ এয়া আন্দা একদম মানে ছাতে আছে ইয়াতে কি দুটা লৈ গেছি এই দুটা পাছত হ'ব ৰ'ব মাথাত ভাঙা হ'ব গাইছ যোনী হাৰে তাৰ মাথাত ভাঙি দিম এই দুটা এইটো ইয়াতে থাকক তো গাইছ বেয়া ভাঙিম আজি মাথা একদম পুৰিয়ে বাচনা আগতে আইছে বাচনা লগাই দিম তো গাইছ এই চৰি হেই গো এইটো আমলেট ঠিক আছে তো গাইছ এইটো আমলেট হ'ব আৰু ইয়াৰ পেষ্ট কাটি আছে চাওক চকুৰ পানী ওলোৱা নাই তোৰ অনাই ৰ ইতে তাই হা অনাই কানবে ৰনাই হা তো দি দাও সেইটো একদম খানা মানে একদম আল্টি জঘন্য খানা তো গাইছ আজি ৰেচিপিটোৰ একদম ক'বা নে তাকে কিবা এটা কৈ আছোঁ মই ইয়াতে তো গাইছ তাৰমানে মই কিবা এটা ক'বা দিছোঁ গাইছ অশান্তিহে গাইছ আকৌ ক'বা নেদে ই বৰ গোটাই নেদাকে তই জুই বৰাই গাইছ মানে আজি ডিমা কোনটো ডাঙৰ কোনটো সৰু ডাঙৰ তো দেখাবি না মই খাম তোৰে ডিমে মাথাত ভাঙিমে তোৰ মাথাত ভাঙিমে ডিমে তোৰ দে নখাওঁ দে সৎ চলি কবাৰ তো গাইছ মানে কি জানে না আজি তাৰমানে জঘন্য খানা তো গাইছ এনেকুৱা জঘন্য মানে একদম লেতেৰা পেতেৰা হৈ আছে গাইছ কি ক'ম আৰু এইবিলাক মাদাৰো নাই একদম মানে লেতেৰা আছে হা হল লেতেৰা হ'ব পাৰে মানুহটো লেতেৰা নাই কিয় জঘন্য খানা খাবি शाबाश बेटा এই চৰে কাটা দে যিহেতু তাৰে ডিমে খাইছোঁ গাইছ ৰ কালি গেলে আৰু পাৰবি তো গাইছ অলপ চাউল দে অলপ এইটো ঢাকান খুলি অলপমান চাউল এক চিন্তাম গংগে চম্পাই পেনে নমহতে কালি যদি ডিমে নাপৰা তোৰ কচি কাটা হ'ব তোৰ দিলোঁ পানীত একদম মানে জ্বালাটো লিয়া জ্বালা জ্বালা তোৰ নাই নাই হা তো আপিন হা समझ रहे हो आप তই কিটা মানে হিজৰা তই হা शाबाश बेटा একদম মানে কি দে দি তেতিয়া আকৌ দিবা নালাগে গাইছ মছলা গিলা মছলা দিবা নালাগে গাইছ অলপমান লাৰি দিছোঁ ৰ'ব পাগলা হৈছে
অকণমান লাৰি দিছোঁ যিহেতু একদম মানে আজিকালি আনিছো নহয় এইবাৰ দিন নহয় এনেকে লাগিব লাগে আচ্ছা এইটো কি তো লাৰি থাকা মই আহি আছোঁ হা মছলা দিওঁ এই নিদিবি মই দি আছোঁ আহি নালিবি এই কোৰাছ গাত মাৰিম তোৰ সেইটো বেয়া লাগে তোৰ গাইছ দেখছি নে এই সেইটো ওচৰত একদম দাউৰি গুচি গ'ল খাবা নেদে তই আকলা কঠীয়া হ'ব ভাগে পিঠিয়ে খাচোন চবে এই আকলাই খাব খোজে তো গাইছ একদম মানে গুহান কৰি দিছি গোটেই কেইটা ভাঙিলি এটাই এটা কিয় নিমখ নালি উহুৱা লাগিব কি হ'ব লাগিব আনিম নিমখ আনিম বুলি মই দোকানত গেলো আহি গেলো একদম মানে দেখছি একদম মানে খালী হৈ গৈছে আমাৰ গাইছ বতাহ আহি আছে একদম দৰ্জাখন মাৰি দিওঁ ৰ'ব এই কেৰাহী ফুটি যাব আমাৰ পুরো একদম মানে তাতে হৈ আছে এইটো মেগি একদম কালার বঢ়িয়া হৈছে তো গাইছ দিয়া ধৰছি নি কি হৈ গৈছে ধৰা কাপোৰ নাই তো গাইছ বৰ সমস্যা হৈ গ'ল ধৰা কাপোৰ নাই এতিয়া কি কৰা যায় তো গাইছ একদম মানে ঘৰে দিয়া এটা টাঙি দিয়া তো গাইছ জ মেনি মই অলপমান খাই চাওঁ আৰু কেনে হৈছে নাখাওঁ মই এনে কৈছোঁ তো গাইছ মানে অলপমান তো গাইছ এইটো চাক নাবে কি মজা হৈছে এই গাইছ তো গাইছ আমাৰ মেগী হৈ গ'ল বৰ্তমান হৈ যোৱাৰ পিছত একদম মানে ইয়াতে ঢালি দিব পাৰা এই হাকাম কৰা স্লো হৈ পাৰা এই খালা কই ভাল বতাই নাই হয় মই আছিয়া নাই হয় বিদ্যা হয় কষ্ট মত তো গাইছ তাই মেগীটো বঢ়িয়াকৈ আৰু থৈ দিলোঁ তোরা জিবে পানি পারান ভাই জানা বসিয়া তোর কেম্বা করে দিছে হ্যাঁ তো কেম্বা করে দিছি গাইস কি কেমবা করছো হ্যাঁ কি কেমবা করছো কি কেম্বা করছু তো গাইস কেম্বা করে দিছি সামানে হ্যাঁ কি কেমবা তো মুখান কেম্বা করে দিছে কোনি তই কেয়া কিয়া তো খাও খাও লাগছি গাইস একদম মানে এতে আছে তো কাখতে দেখছি একদম মানে পুরো কেম্বা করে দিছি দেখছি একদম মানে কি ফালতু বনাইছে পুরো হয়ে গেল কথা আতরানি লগাই দিছি কথা খাও খাও কৈ আছে হাত চাত কৌছে প্রভু একদম মানে পানি চানি লগে একদম মানে দি পানি তো লগ এই হনাই গাইস অন্য বসি তো গাইস একদম ডিমে সিমে তো ভাঙি লৈছো একদম না কালকে মজা পাই Nice. বঢ়িয়া Orang yang kita jangan ada nonton ini macam mana? Hah? pakai menang bis guys mau ini lo kita punishment dia bu ya kita punishment itu dia berapa saya tahu apa namanya tugas ini kok punishment dia sudah ekdom সাংঘাতিক punishment dia soal ভাবি আছো guys জিমে জিমে না ভাঙো একদম মানে বতাটো বেয়া আছে এটো একদম মানে Dia ambil kabarnya ambil sih ya. তোর মাথাত ভাঙার কথা আছিল গাইস একদম জুনি হারে তার মানে মাথাত ভাঙার কথা আছিল সেই গতিকে এটা জিমে জিমে না ভাঙো আৰু একদম মানে punishment দিম তাক কি দি আছো চাই আছো গাইস একদম মানে ৰেডি Oh, jalan sih kayak gini. খাই কিনে ভাল লাগছি গম পাইছো কিন্তু কথা হল কি তই তে পানিশমেন্ট তো পাবা লাগবো Ki punishment. তো করবে লাগবো Oh. গাইজ যেহেতু বৰষুণ দি আছে ইয়াৰ এতিয়া পানিশমেন্টটো মই আপোনালোক দেখাই আছো ৰ'ব চাই থাকক তই থাক তাতে থাক Kya? তই তাতে থাক নাইবি Geli gue. নাইবি বুলি কৈছো गजब बेइज्जती है গাইজ পানিশমেন্ট মানে সাংঘাতিক পানিশমেন্ট দি আছো ৰ'ব কি দিয়ক তাকে ভাবি আছো ই যিহেতু হাঁচি এনেকুৱা পানিশমেন্ট দি আছো তাক ৰ'ব তই নাইবি দেই তো গাইজ যেহেতু পানিশমেন্টটো পাই গৈছো তাক পানিশমেন্টটো এতিয়া দিয়া अभी मजा आएगा ना भिड़ो অজয় তই এটা কাম কৰ Ki. এই ট্যাক্সিটো আন Oh.
আনছা অ তই তাতে নৃত্য কৰিব লাগিব কি নিত্য তই যিকোনো ঝুমুৰ নৃত্য কৰিব লাগিব শুন শিকিলে ফাল্টু নকৰবি তো গাইছ ইয়াক আগতে আপোনালোকক কৈছোঁ যে যোনী হাৰে তাক পানিছমেণ্টটো দিম বুলি কৈছোঁ দেখছিটো মাথাত লওঁ লওঁ ভালকৈ লওঁ তাতে বৰষুণত নাম তো গাইছ ৰ'বক মই গান লগাই দি আছোঁ এটা সেনকৈ নহয় হাত এৰি দি गजब बेइज्जती है এইবাৰ যি ভাইৰেল হৈ আছে কৰিশ্মা নাথৰ গানটো পেয়া 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 তই সেইটো নাচ अभी मजा आएगा ना भिड़ो নাচ মই যোৱাটো হ'ব তো গাইছ নাচ নাচ তো গাইছ পানিছমেণ্ট সাংঘাতিক বেছি বৰষুণে বাগে নাচি আছে বহিলো গাইছ ঘূৰি 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 no, 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 no. একদম মানে বঢ়িয়া পানিছমেণ্ট দিছোঁ একদম মানে হৈ গৈছে পানিছমেণ্ট একদম সাংঘাতিক পানিছমেণ্ট ভিডিঅ'টো কেনে পালে একদম মানে কমেণ্ট কৰি জনাব তো গাইছ এনে নৰ্মেল ব্লগ আছিল অলপমান ধেমালি কৰিলোঁ আপোনালোকক আৰু যিহেতু মই বহুত দিন একদম মানে ব্লগ সেনেকৈ দিব পৰা নাই গাইছ বহুত লেট হৈ আছে আৰু একদম মানে অলপ প্ৰব্লেম চলি আছে সেইকাৰণে দিব পাৰোঁ কিন্তু পাই কেনে লাগে আৰু মই এনেকুৱা মেগী খাই ডেট নালগাওঁ হা নালগাওঁ নালগা এতিয়া পাই গৈছো তো চচমেন ফাটালি নেকি তই হা মই চোৱা নাই ফুটিব পাৰে বাৰ্তা নাই হাও গাইজ দেখছি চচমেন টেপলা কৰি দিছি হা ভিডিঅ'টো কেনে পালে একদম মানে কমেণ্ট কৰি জনাব আৰু অন্য এটা ব্লগলৈ আহি আছোঁ বাই বাই হৰি নহয় তই গাটো ধুইয়া জখ